নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক পানী খোৱাৰ কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিম। মানুহৰ দেহৰ 75 পানীৰে মানৱ শৰীৰ গঠিত। জন্মতে এটি শিশুৰ দেহত সৰ্বমুঠ 75% পানী থাকে। লাহে লাহে যেতিয়া প্ৰাপ্তবয়স্ক হয় তেতিয়া এজন সুস্থ ব্যক্তিৰ শৰীৰত পানীৰ পৰিমাণ 60% হয়গৈ আৰু মহিলাৰ শৰীৰত 55% হয়গৈ। এতিয়া এই বৃহৎ পৰিমাণৰ পানী আমাৰ শৰীৰৰ ক'ত আছে। অলপ পানী আমাৰ শৰীৰৰ কিডনিত থাকে, অলপ লিভাৰত থাকে আৰু পেট মূত্ৰাশয়ত থাকে। কামিহাড়ত স্পাইনেল ফ্লুইডৰ ৰূপে জমা থাকে। আমাৰ হৃদপিণ্ড আৰু মগজু প্ৰায় 75 পানীৰে গঠিত। হাওঁফাওঁত প্ৰায় 83% পানী থাকে। আমাৰ সমগ্ৰ শৰীৰৰ কোষসমূহত জমা হৈ থাকে পানী। আপুনি জানি আচৰিত হ'ব যে আমাৰ হাড়সমূহ যিবোৰ দেখাত সম্পূৰ্ণ শুকান যেন লাগিলেও ইয়াত 31% পানী থাকে। এইসমূহ কথা লক্ষ্য কৰিলে দেখা যায় যে আমাৰ শৰীৰত যিকোনো কামৰ বাবে পানীৰ যিকোনো প্ৰকাৰেই প্ৰয়োজন হয়। এজন ব্যক্তিয়ে খাদ্য নোখোৱাকৈ বহু সময় ধৰি জীয়াই থকাটো সম্ভৱ, কিন্তু পানীৰ অবিহনে মানুহ দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। গতিকে পানী আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক হোৱাৰ বাবেই আমি এই পানী খোৱাৰ নিয়ম পালন কৰাটো অতি আৱশ্যক বুলি গণ্য কৰা হৈছে। পানী খোৱাৰ নিয়ম: পানী খোৱাৰ সময় আৰু পানী খোৱাৰ মাত্ৰাই আমাৰ শৰীৰত ভাল আৰু বেয়া দুই ধৰণৰ প্ৰভাৱ পেলাব পাৰে। আমি দৈনন্দিন জীৱনত কিমান পানী খাব লাগে আৰু কেনেকৈ খাব লাগে, কোন সময়ত আৰু কিমান খাব লাগিব, এই সকলোবোৰ আমি এতিয়া আলোচনা কৰিম। পানী খোৱাৰ নিয়ম ৰচনাৰ বাবে আমাৰ শৰীৰত বহু ক্ষতিসাধন হয়। তাৰ কেইটামান তলত উল্লেখ কৰা হৈছে: গাঁঠিৰ বিষ, কোষ্ঠকাঠিন্য, মাইগ্ৰেন, মুখত ক'লা দাগ, ব্লেক হেড আৰু শালমইনা হোৱা, চুলি সৰা, ধাৰাবাহিকভাৱে চুলি সৰা আৰু গেছৰ সমস্যা আদি বৃদ্ধি হ'ব পাৰে। খাদ্য ভালদৰে হজম নোহোৱা, শৰীৰৰ দুৰ্বল অনুভৱ কৰা, ৰাতি ভালদৰে টোপনি নহা, কিডনী সম্বন্ধীয় বেমাৰ, ছাল শুকাই যোৱা, গেছ, ইউৰিক এচিড, শৰীৰৰ ওজন বৃদ্ধি হোৱা, শৰীৰৰ শিৰাসমূহ দুৰ্বল হোৱা আদি বহু বেমাৰ কেৱল পানী পান কৰাৰ অনিয়মৰ বাবেই হ'ব পাৰে। আজিকালি বহু লোক এই সমস্যাৰ এই কাৰণে ভোগে যে তেওঁলোকে কিবা নহয় কিবা কাৰণত এই পানী খোৱাৰ নিয়মৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু শৰীৰত হোৱা বেমাৰবোৰৰ ভাল নোহোৱা মূল কাৰণ তেওঁলোকে কেতিয়াও জানিবলৈ সক্ষম নহয়। যিসকল লোকে জীৱনকালত পানী পান কৰা উত্তম উপায় অৱলম্বন কৰে তেনে ব্যক্তিসকলৰ সময়তে স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকে। বহু বয়সলৈকে চকু, হাড়, চুলি আদি ঠিকে থাকে। পেট সদায় খোলোচা হৈ থাকে আৰু ছাল সদায় উজ্জ্বল হৈ থাকে। কেৱল এয়ে নহয়, বহু প্ৰকাৰৰ বেমাৰ কেৱল পানী খোৱাৰ নিয়ম পালন কৰাৰ বাবেই সম্পূৰ্ণৰূপে ঠিক হোৱা উদাহৰণো আছে। কেৱল পানীৰ সহায়ত এক মাহতে সম্পূৰ্ণ 5 কেজিলৈকে ওজন কমাব পৰা হয়। পানী খোৱাৰ নিয়মসমূহতো অত্যন্ত সহজ হয়, কিন্তু ইয়াৰ ফল অদ্ভুত হয়। আহক আমি এই পানী কেনেকৈ, কিমান পাৰিলে পানী পান কৰিব লাগে, কেতিয়া আৰু কেনেকৈ পানী খাব লাগিব আৰু বিভিন্ন সমস্যাৰ পৰা কেৱল পানী খোৱাৰ উপকাৰসমূহ পাব পাৰি। দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতিজন ব্যক্তিৰ আকাৰ, ওজন, বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্যপ্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। সদায় দেহত প্ৰস্ৰাৱ, মল আৰু ঘামৰ জৰিয়তে পানী ক্ৰমাগতভাৱে কমি থাকে আৰু ইয়াৰ লগতে উশাহ নিশাহ লওঁতে শৰীৰৰ পৰা পানী বাষ্প হৈ বাহিৰ হৈ ওলাই যায়। এনেদৰে দৈনিক আমাৰ শৰীৰৰ পৰা পানী 2 পৰা 3 লিটাৰ বাহিৰ হৈ থাকে। এজন ব্যক্তিক দিনে 2.5 পৰা 3.5 লিটাৰ পানী খোৱাৰ উপদেশ দিয়া হয় আৰু মহিলাসকলে 2 পৰা 3 লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। যদি আপুনি সদায় ৰাতিপুৱা গধূলি শাৰীৰিক ব্যায়াম কৰে তেনেহ'লে পানীৰ মাত্ৰা অলপ বঢ়াই দিব লাগে। গৰম দিনত উল্লেখিত পৰিমাণতকৈ অলপ বেছি পানী খাব লাগে। পানী যথেষ্ট পৰিমাণে পান কৰা আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু প্ৰয়োজনতকৈ অধিক পৰিমাণে খোৱা আমাৰ কিডনীৰ বাবে হানিকাৰক হ'ব পাৰে। আপুনি দিনত সঠিক পৰিমাণে পানী খাইছে নে নাই তাক পেচাবৰ ৰঙৰ পৰা আপুনি চিনাক্ত কৰিব পৰা যায়। যদি আপোনাৰ পেচাবৰ ৰং হালধীয়া হয় তেনেহ'লে আপুনি বুজিব পাৰিব যে আপোনাৰ শৰীৰৰ পানীৰ পৰিমাণ কমিছে আৰু আপুনি পানী খোৱাৰ যথেষ্ট আৱশ্যক আছে। যদি আপোনাৰ পেচাবৰ ৰং পানীৰ দৰে স্বচ্ছ হয় তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানীৰ পৰিমাণ সঠিক আছে। পানী কেতিয়া খাব লাগিব আৰু সেই বিষয়টোত কেতিয়া পানী আমি খাব নালাগে সেই বিষয়েসমূহ বেছি গুৰুত্ব দিব লাগে, কিয়নো ভুল পদ্ধতি আৰু অনুপযুক্ত সময়ত পানী খালে আমাৰ শৰীৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰে। পুৱা শুই উঠাৰ পাছত বহু ব্যক্তিৰ এটা বেয়া অভ্যাস আছে চাহ বা কফি খোৱাৰ।
ভাল স্বাস্থ্য আৰু পানীৰ পৰা ভাল পোষণ কৰাৰ বাবে পুৱা চাহ আৰু কফিৰ পৰিৱৰ্তে পানীৰে দিনটো আপুনি আৰম্ভ কৰক। পানী পিয়া লাগক বা নালাগক, সদায় পুৱা উঠি 1 পৰা 2 গ্লাছ অৰ্থাৎ 500 মিলিলিটাৰ পানী আপুনি নিশ্চিতভাৱে সদায় খাওক। খালী পেটত পানী খালে আমাৰ পেট আৰু অন্ত ভালদৰে পৰিষ্কাৰ হয় আৰু লগতে গোটেই ৰাতি আমাৰ মুখত জমা হোৱা লেলাৱতী পেটৰ ভিতৰলৈ যায়, যি আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভদায়ক। আয়ুৰ্বেদত পুৱা শুই উঠাৰ পাছত মুখত থকা লেলাৱতী খনতকৈও মহত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে, কিয়নো পুৱা উৎপত্তি হোৱা লেলাৱতীত আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ সকলো প্ৰকাৰৰ এনজাইম থাকে আৰু পুৱা পানী খালে এই লেলাৱতী আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ শৰীৰৰ উপকাৰ সাধন কৰে। 1 গিলাচত প্ৰায় 250 মিলিলিটাৰ পানী থাকে। দিনটোত 2.5 পৰা 3 লিটাৰ পানী খাব লাগে। এনেদৰে ভাগ কৰি ল'ব লাগে। পুৱা 2 গিলাচ অৰ্থাৎ 500 মিলিলিটাৰ, 1 গিলাচ পুৱা আহাৰ খোৱাৰ পাছত, 1 গিলাচ দিনটো খাদ্য খোৱা 40 মিনিটৰ আগত আৰু 40 মিনিটৰ পিছত, 2 গিলাচ পানী গধূলি সময়ত 1 ঘণ্টাৰ মূৰে মূৰে খাব লাগে। ৰাতি খাদ্য খোৱা 40 মিনিট আগত 1 গিলাচ আৰু 40 মিনিটৰ পিছত 1 গিলাচ খাওক। যদি আপুনি দৈনিক জিম কৰে নাইবা শাৰীৰিক ব্যায়াম কৰে বা আপোনাৰ দৈনন্দিন কাম বাহিৰত ঘূৰা ফুৰা বা শাৰীৰিক কাম কৰে, তেনেহ'লে কামৰ মাজে মাজে আধা গিলাচকৈ 2 গিলাচ পানী নিশ্চয় খাওক। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।